আৰু এটা অন্যতম ভিডিঅ' লৈ আহিছো। হে গাইজ, আজি অন্য এটা ভিডিঅ' লৈ আহিছো। নমস্কাৰ জনাইছো বন্ধুসকল, পুনৰ স্বাগতম জনাইছো আমাৰ এটা ৰষ্টিং ভিডিঅ' লৈ। আৰু আপোনালোকে চাই আছে বাক্সা ৰষ্টাৰ বয়। तो यार शुरू करते हैं बिना किसी बकचोदी। तो हे गाइस মানে লাহে লাহে ক। অন্যতম ভিডিঅ' লৈ আহিছো। আৰু এক সেকেন্ড, এইটো ভিডিঅ' হয়, ভিডিঅ' নহয়। ভাল পোৱা হৈছে ক্ৰিকেট খেল আৰু ফুটবল খেলৰ নিচিনা। আজিকালিৰ প্ৰেম ক্ৰিকেট খেল আৰু ফুটবল খেলৰ নিচিনা। মানে কেনেকৈ? কাৰণ আপুনি চাওক, যেতিয়াই মন যায় তেতিয়াই ছয়, যেতিয়াই মন তেতিয়াই ছয়। মানে আমাৰ দাদাই কি জনি সিং নেকি? যেতিয়াই মন যায় তেতিয়াই গ'ল সোমাই দিয়ে। যেতিয়াই মন তেতিয়াই গ'ল, মানে কি ক'ব বিচৰা? বাহ 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 বাহ, তালিয়া। মানে ইয়াৰ মগজটো অলপ বেছি হয়। আহি পেলাই প্ৰেমত পৰে, একো বুজি নাপায়, হয় ৰান আউট হৈ যায়, নহলে গ'ল খাই হাৰি পেলাই যায়গৈ। এইটো কাৰণে কৈছো, জানি বুজি ভাল পাব। মানে এটা কথা বুজি পোৱা নাই, আপুনি দাদা কেতিয়া ইমান জ্ঞানী হ'ল? পোৱা আৰু ভাল লগা বেলেগ বেলেগ বস্তু। পোৱাটো হৈছে মনৰ মিল, আৰু ভাল লগাটো হৈছে তোমাকো লাগিব পাৰে, মোকো লাগিব পাৰে, বেলেগকো লাগিব পাৰে। সেইটোক কয় ভাল লগা। আৰু ভাল পোৱাটো হৈছে মনৰ মিল। কিছুমানে মানে ভুল কৰে, ভাল লগাটো ভাল পোৱা বুলি ভাবি লয়, পিছত গৈ লাষ্টত গৈ পস্তাই থাকে। এইটো কাৰণে কৈছো, ভাল লগাটো বেলেগ, ভাল পোৱাটো বেলেগ। তো ভাল লগাটোত আপোনালোকে ভাল পোৱা বুলি কেতিয়াও নাভাবিব। যেনিবা ভাল লগাটো ভাল পোৱাই হ'ল, তাতে আপোনাৰ কি হ'ল? তো হে গাইস, আজি এটা নতুন ভিডিঅ' লৈ আহিছো। হে গাইস, আজি অন্য এটা ভিডিঅ' লৈ আহিছো। বাৰু কওকচোন দাদা, আপুনি কি ভিডিঅ' লৈ আহিছে? ল'ৰা আছে, ৱাইফাই বিচাৰে, যিকোনো জাগাত ৱাইফাই লয় আৰু এমবিটো শেষ কৰি পেলাই পিছত বেলেগ ৱাইফাই বিচাৰে। এমবি খতম কৰি বাৰু কোনোবাই ৱাইফাই কানেক্ট কৰিব নেকি? মানে ই বেলেগ বস্তু। হে গাইজ, আজি মানে ভিডিঅ'টো আৰু অকমান ধামাকা হৈ আছে। ভিডিঅ'টো চাই থাককচোন। আৰু এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা নটিফিকেশ্যন অন কৰি নটিফিকেশ্যনটো অন কৰি ৰাখি দিয়া। যেতিয়াই মই নতুন নতুন ভিডিঅ' আপলোড কৰি থাকিম, তেতিয়াই আপোনালোকে অতি শীঘ্ৰে চাব পাৰিব। চ' বন্ধুসকল, আগলৈ ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো বেছিকৈ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু ঘৰৰ ফেমিলিৰ লগত শ্বেয়াৰ কৰি নিদিবা, না আপোনালোকক গালি খুৱাব মন, না মোৰ গালি খাবলৈ মন। আৰু লগতে ভিডিঅ'টো চাই থাকক। ল'ৰা আছে, ৱাইফাই বিচাৰে, যিকোনো জাগাত ৱাইফাই লয় আৰু এমবিটো শেষ কৰি পেলাই পিছত বেলেগ ৱাইফাই বিচাৰে। মানে কোনোবাই ইয়াৰ পৰা অলপ শিকি লোৱা। ছোৱালী বিলাকক কৈছো মই, ৱাইফাই দিয়াৰ আগত, হটস্পট অন কৰাৰ আগত, পাছৱৰ্ড দিয়াৰ আগত 100 বাৰ ভাবিব কাক দি আছো। দিয়াৰ পিছত পস্তাই লাভ নাই। আৰু কোনটো পাছৱৰ্ড, কোনটো ৱাইফাইৰ কথা কৈছো আপোনালোকে নিজে এতিয়া বুজি লওক। আৰু এক মিনিট, এইটো ৱাইফাই মই চলাই থকা বুলি ভাবিছিলো, কিন্তু এইটো ৱাইফাই বেলেগেহে চলাই আছে। সেইটো কাৰণে ছোৱালী বিলাকক কৈছো মই, ৱাইফাই দিয়াৰ আগত, হটস্পট অন কৰাৰ আগত, পাছৱৰ্ড দিয়াৰ আগত 100 বাৰ ভাবিব কাক দি আছো। দিয়াৰ পিছত পস্তাই লাভ নাই। আৰু কোনটো পাছৱৰ্ড, কোনটো ৱাইফাইৰ কথা কৈছো আপোনালোকে নিজে এতিয়া বুজি লওক। তুমি মোৰ লেউৰাটো খা। গাইস, আজিকালি ট্ৰেন্ড এটা চলি আছে। अरे कहना क्या चाहते हो? তোমালোকৰ মুখত যেনেকা ইমান মেকআপ, তেনেকা মানে মানুহৰ লগত তেনেকা নকৰিবা। বেছি চেনি খালে জানাই ডায়েবেটিছ, চুগাৰৰ বেমাৰ হয়। তো চেনি নাখাবা, নিমখ খাবা। হয়, আচলতে চেনি নাখাবা, লাগিলে নিমখে খাবা। প্ৰব্লেম নাই, কাৰণ আমাৰ ল'ৰাবিলাকে মেকআপ নকৰে আৰু ছোৱালীবিলাকে যেনেকা মুখত মেকআপ কৰে, সিহঁতৰ ভাল পোৱা তেনেকা মেকআপে হয়। আমাৰ কি, আমি আজি নহয় কালি বেলেগ ছোৱালী পাই যাম, বিয়া পাতি ল'ম। তোমালোকৰ চোৱা লাষ্টত গৈ কি হয়, বুঢ়াৰ লগত বিয়া হয়, বুঢ়া। এইটো কাৰণে মই ছোৱালীবিলাকক কৈছো, যাক ভাল পোৱা এজনকে ভাল পোৱা, আৰু যাক ভাল নাপাবা তাৰ লগত কথাও নাপাতিবা, টাইম পাছ নকৰিবা। তোমালোকৰ মুখত যেনেকা ইমান মেকআপ,
তেনেকা মানে মানুহৰ লগত তেনেকা নকৰিবা বেছি চেনি খালে জানাই ডায়াবেটিস সুগাৰৰ বেমাৰ হয় তো চেনি নাখাবা নিমখ খাবা আৰু এজনৰ লগত ভাল পাবা ঠিক আছে আচলতে ইয়াৰ কথাত যদি কিবা লজিক বিচাৰিব যোৱা নহয় একো লজিক বিচাৰি নাপাবা কাৰণ নাচাৰ পৰা মানুহ আহি ফেল হৈ গৈছে কৈছে কি ইয়াৰ মাথাত বোলে একোৱে নাই আমি বুজি নোপোৱা বেংগলীত কৈ আছো তুমি যাইবা আরেকজন আইব বেংগলী বুঝো না হিন্দি মে সমঝা रहा हूं तुम जाएगा दूसरा आएगा যেহেতু আপুনি আমাক ইমান ধুনীয়াকৈ বুজালে আপোনাকো মই এটা কথা বুজাব বিচাৰো কিন্তু এক মিনিট আপোনাক মই হিন্দীত আৰু বঙালীত বুজাব নিবিচাৰো সাইন্টিছ ভাষাত বুজাব বিচাৰো ফানচুং মানচাৰা ফানচিৰি মানচা ফানচাৰা ফানচিৰি সো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি চাই অকমান হ'লে মনৰ হাঁহি আনন্দ আহিলে সব বন্ধুসকল ভিডিঅ'টো অলপ বেছিকৈ শ্বেয়াৰ কৰি দিয়ক এইটো মোৰ বন্ধুসকল ফেচবুক পেজ আপোনালোকে ফেচবুক পেজটো ফলো কৰি ল'ব তাতে মই ৰ'জ ভিডিঅ' আপলোড কৰি থাকোঁ আপোনালোকে ফেচবুকতো মোৰ ফেচবুক পেজতো ৰ'জ ভিডিঅ' চাবলৈ পাৰিব সব বন্ধুসকল ফেচবুক পেজটো ফলো কৰি লোৱা বুলি মই ভাবোঁ সব বন্ধুসকল নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই বাই Ladies and gentlemen, I am back.